দিগন্ত আজি কালি ৰিজাল্ট দিছিলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে আজি আমাৰ পাৰ্টি দি আছে আমাৰ ফ্লেটৰ খুব এই ডিজাইনটো মোৰ খুব পছন্দ হ'ল কলমণি নৈখন ইফালে আহি আছে আমাৰ ঘৰৰ আগেদি আমি এতিয়া ৰাস্তা আমাৰ ভাঙি দিব সেইখিনিকে মই দেখাই আছোঁ বলকচোন চাওঁগে পানী ফুল হ'লে নি পানী ফুল হ'ল নে নাই আহিছে সভাঘৰৰ পিছফালেদি আহিব ন এইখিনি আহিছে গৈ আছে আমাৰ এতিয়া প্ৰব্লেম এয়া আমাৰ যাব লাগিব এনেকৈ সুবিধাখিনি আমাৰ এনেকুৱা আমাৰ তাৰমানে গাড়ী নাই আৰু খোজকাঢ়ি খুজকাঢ়ি পৰিলেও বোকাত ভিডিঅ' ৰেকৰ্ডিং এতিয়া ফ্লেটৰ মানুহে অৱস্থা কাঢ়ি লৈ গৈছে এইখিনি এতিয়া আমাৰ যাবলৈ অসুবিধা আমাৰ ফ্লেটে নিজে এইখিনি ব্যৱস্থা কৰা হৈছে কলমণিৰ নৈৰ কাৰণে অৱশ্যে এইটো আমাৰ এয়াৰপৰ্টৰ অসুবিধা এয়াৰপৰ্টখন পানীৰে বুৰি যায় অলপ বৰষুণ দিলে কিয়নো কলমণি নৈখন ফুল হৈ যায় ফুল হৈ যোৱাৰ লগে লগে এয়াৰপৰ্টত গৈ পেলাই আমাৰ পানী জমা হৈ যায় পানী জমা হোৱাৰ লগে লগে আমাৰ ফ্লাইটবোৰ খাবলৈ অসুবিধা হয় সেইকাৰণে চৰকাৰে এইটো ব্যৱস্থা কৰিছে মেপত আৰু মেপত দিয়া আছে যেনেকুৱা ধৰণে মেপখন দেখাইছে সৰু সোঁত কেনেকৈ বৈ আহিছে সেইটো একজেক্ট কৰি পেলাই চৰকাৰে এইখিনি বনাই দিছে এইখিনি এতিয়া আমাৰ ঘৰৰ আগেদি এইটো গৈছে এয়া আমাৰ খালটো পূৰা খাল বনাই দিলে বতৰৰ যিটো অৱস্থা এয়া আমাৰ যিখিনি জেগাত কোনোদিনে এনেকুৱা ধৰণে পানী নহয় আজি আমাৰ ফ্লেটৰ পিছফালৰখিনি একদম পানীৰে বুৰি আছে দেখি এটা চাবলৈ খুব ধুনীয়া বৰষুণটোত এয়া নীল নেকি স্কুললৈ গৈছে ৰাতিপুৱাই উলিয়াই বতৰটো আজি ফৰকাল খুব ধুনীয়া ডাৱৰ নীলা ডাৱৰৰ মাজত বগা বগা ডাৱৰ খুব ধুনীয়া চাওকচোন বাৰু মোৰ মনটোৱে ভাল লাগি গ'ল এয়া সূৰ্যৰ লুকা ভাকু খেলি আছে খুব ধুনীয়া এটা চিনেৰী আজি আহিলোঁ আবেলি এয়া জুৱেলাৰী দোকানলৈ আহিলোঁ ইমান ধুনীয়া ডিঙিৰ ছেটটো মোৰ ভাল লাগিছিলে লওঁ বুলি ভাবিলোঁ ফুলি এটা ল'লোঁ এইটো নলে ভাল লাগিব মই এইটো বস্তু নল'লোঁ মোৰ পচন্দৰ থৈ আহিলোঁ এইটো দিগন্ত কালি ৰিজাল্ট দিছিলে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে আজি আমাৰ পাৰ্টি দি আছে আমাৰ ফ্লেটৰ খুব ভাল মাৰ্কছ সি পাইছে পাৰ্চেণ্টেজ ভাল 91%। এতিয়া তোমাৰ অনুভৱ কোৱা মোৰ অনুভৱ এই 2 বছৰ মোৰ সিমান এটা ভালকৈ নগ'ল সেই হিচাপে ক'ব গ'লে যিখিনি কষ্ট কৰিব লাগিছিল সেইখিনি মই ভালকৈ কৰিব নোৱাৰিলোঁ বাট তথাপি এই শেষৰ মাহকেইটা যিখিনি কষ্ট কৰিছোঁ আৰু সেইখিনিয়ে ক'ব লাগিব সেইখিনিৰ প্ৰাপ্যই পাইছোঁ আৰু এইখিনি মানে HS ফাইনেলৰ এক্সামত সেই হিচাপে মোৰ অভিজ্ঞতা ভালেই হৈছে হয় নি এই মাক আহি আছে মাক এইফালে আহক ল'ৰা ইমান এয়া দেউতাকে আজি পাৰ্টি দিছে দেই এয়া আমাৰ পাৰ্টি গোটেইখন কৰি আছে কেনেকুৱা লাগিছে কওক ভাল লাগিছে অনুভৱ কওক ল'ৰা ইমান ধুনীয়া পাৰ্চেণ্টেজ পাইছে বঢ়িয়া সেইটো হ'ব লাগে আৰু ইমান দিনৰ সাফল্য এটা আপোনাৰ আশা কেনেকুৱা লাগিছে সেইটো কওক ভাল লাগিছে আৰু কেনেকুৱা আপুনি কিমান বুলি ভাবিছিলে তেনেকৈ তাৰ মাৰ্কছ আহিছেনে তেনেকৈ আহিছে হয় নহয় ভাল লাগিছে এতিয়া আমি পাৰ্টি খাওঁ ফ্লেটৰ এটা সাফল্য এইটো এটা দিগন্ত এইটো এটা আৰু আহিবলগীয়া হৈ আছে এইটো গীত আৰু জিত এইকেইটা আমাৰ তাৰপিছত এইকেইটা আহিবলগীয়া হা
দিগন্তই দিয়া তাৰপিছত এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়াতো এনেই মোৰ মেইন ইণ্টাৰেষ্টটো মোৰ আৰ্টতে আছে বাৰু, বাট মই কাৰেণ্টলি এতিয়া মই ফ্ৰেংকফিন ইনষ্টিটিউটত মোৰ এয়াৰ হোষ্টেজ ট্ৰেইনিং এটা কৰি আছোঁ। তাৰ লগতে মই কটন কলেজৰ পৰা ইকনমিক্স আৰু ষ্টেটিষ্টিক্সৰ ডাবল ডিগ্ৰী এটা কৰিম বুলি ভাবিছোঁ আৰু সেইখিনি আশা এতিয়া আৰু তাৰ পিছৰখিনি আৰু ভাল হৈ যাব। তাৰপিছত আৰু এতিয়া আৰু বেচেলাৰ্ছ তাৰপিছত চাওঁ মোৰ ভাল এজন প্ৰফেচাৰ বা যিখিনি হ'ব পাৰোঁ আৰু এতিয়া আৰু ভগৱানে যি বিচাৰে সেইটোৱে হ'ব আৰু ভগৱান নহয়, তোমাৰো এইখিনি তোমাৰ থাকিব লাগিব, এইখিনি ভালকৈ পঢ়িব লাগিব, তাৰ পাছৰখিনি আৰু ভাল হ'ব লাগিব, হয় নহয়? হয়। মা দেউতাৰ নাম আজি তুমি ইমান গৰ্ব কৰিব পাৰিছে, হয় নহয়? আজি তোমালোকক আমাৰ এনেকৈ পাৰ্টি দিব পাৰিছে, চবকে পাৰ্টি খুৱাব পাৰিছে, তেনেকৈ থেংক ইউ, গড ব্লেছ ইউ। ইউটিউবত মাৰিলে হ'ব। আমি ইউটিউবত চাবা। মই আপোনাক সুধি ল'ম পাছত। লিখা মোৰ মাৰা পায়স শুভ কামত পায়সনে কাৰ মেকাৰত পাইছিলোঁ। তোমালোকৰ কোন হয়? মোৰ সেয়া হয়, বৌৱে হয়। হেৰি নামটো কি আছিলে তাই? স্বৰ্ণালী হয়, ইমান ধুনীয়া গান গায়। কেনেকুৱা আহিছিল মাজতে, আহি পেলাই মোক সুধিছে, মই বোলো মই অনিতাই গাইছে, অনিতা হয়নে? এই সেই খবৰটো কোৱাতে ইমান ভাল লাগে। অঁ কৈছে তেনেকৈ পটককৈ মই কৈছো জোনালী তোমাৰ কথা কৈছে ন। অঁ এইবোৰ কি ইয়াতে ঘৰতে বনালে নেকি? বা গমেই নাপালোঁ, একদম ছাৰপ্ৰাইজ দি দিলে আমাক। হৈ যাব